মুকে আখিয়া মাজি কে মিনি। নমস্কাৰ, মই ধন্তি দাস। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবছৰ মই এটি গীত কৰিছিলোঁ এমিনি থিম, যিহেতু মই প্ৰত্যেক বছৰ পূজা আগে আগে এটি গীত কৰোঁ এমিনি বুলি, আৰু এইবছৰো কৰিছিলোঁ। আৰু এমিনি ফাৰ্ষ্ট কৰিছিলোঁ, তাৰপিছত এমিনি ৰিটাৰ্ণ, আৰু এইবছৰ কৰিছিলোঁ এমিনি থি বুলি। আৰু ইতিমধ্যে আপোনালোকে ইউটিউবত গীতটি পাইছে। তাতকৈ ভাল লগা খবৰটো হ'ল, আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল, আজি মোৰ এমিনি থি গীতটি 1 মিলিয়ন ক্ৰছ কৰিছে। আৰু মোৰ অকণমান নিজৰ অসুবিধাৰ কাৰণে মই মোৰ নিজৰ অফিচিয়েল চেনেলটোত ভিডিঅ'টো দিয়া নাছিলোঁ, বেলেগ এটা চেনেলত ভিডিঅ'টো দিছিলোঁ। আপোনালোকে ভিডিঅ'টো ইমান ধুনীয়াকৈ মৰম কৰিছে, আঁকোৱালি লৈছে, তাৰ কাৰণে মই সকলো অসমবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোৰ আগন্তুক দিনত আহিবলগীয়া গীতসমূহ এতিয়া যেনেদৰে মৰম কৰিছে, মোক আগবাঢ়ি যাবলৈ সহায় কৰিছে সকলোৱে, আৰু ভাল ভাল গান কৰি যাবলৈ সাহস দিব বুলি মই আশা ৰাখিছোঁ। আৰু গীতটিৰ লগত জড়িত গীতটি লিখিছিলে সুৰেন্দ্ৰ লোহাৰ দাদা আৰু ধৰম তাঁতী, আৰু মই অকণমান সহযোগ কৰিছিলোঁ। আৰু গীতটি সুন্দৰভাৱে মিউজিক কৰিছিলে মোৰ মৰমৰ ককাইদেউ দীপক দা, আৰু সুন্দৰভাৱে মিক্সিং কৰিছিলে আমাৰ সকলোৱে পৰিচিত পলাশ গগৈ দা, আৰু গীতটি কোৰিঅ'গ্ৰাফ কৰিছিলে আমাৰ সকলোৱে মৰমৰ বাপি দা, আৰু ড্ৰোন কেমেৰা এডিটিঙত আছিলে ৰুণ দা, আৰু লগত অভিনয় কৰিছিলে শিল্পী শিখা। সকলো আমাৰ আৰু গ্ৰুপত বহুতখিনি মানুহ আছে, আমি গোটেইখিনিয়ে, মই অকলে কৰা নাই, গোটেইখিনি কৰিছোঁ কাৰণ এমিনি থি গীতটি। আৰু চবৰে সমান কষ্ট হৈছে, 3 দিন আমি খোৱা নাইকিয়া, যিহেতু প্ৰথমবাৰ ফুল নাইট শ্বুটিং কৰিছিলোঁ আমি, আৰু বহুত কষ্ট হৈছিলে গীতটি। আজি 1 মিলিয়ন ক্ৰছ কৰিলে গীতটি। মই খুব আনন্দিত হৈছোঁ, কাৰণ আপোনালোকে ইমান ধুনীয়াকৈ মৰম কৰিছে, আশীৰ্বাদ কৰিছে। আশা কৰিছোঁ এমিনি আৰু এমিনি ৰিটাৰ্ণ যিদৰে আপোনালোকে বহুত মৰম দি পানি 3 মিলিয়ন ক্ৰছ কৰাইছিলে, আৰু এমিনি থি গীতটো আপোনালোকে মৰম কৰিব বুলি মই আশা কৰিছোঁ। আৰু অলপ প্ৰব্লেমৰ কাৰণে মোৰ নিজৰ অফিচিয়েল চেনেলত ভিডিঅ'টো দিব পৰা নাছিলোঁ, আৰু বৰ্তমান মোৰ এতিয়া নিজৰ অফিচিয়েল চেনেলত ভিডিঅ'টো উপলব্ধ ধন্তি দাস অফিচিয়েলত। আপোনালোকে মই তলত লিংকটো দি দিম, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলটো অকণমান আগবঢ়াই লৈ যাব কৰিব। আৰু মোৰ যিখিনি আহিবলগীয়া গীত, এতিয়া বহুত ভাল ভাল কাম কৰি আছোঁ, বিহু আগে আগে আহিবলগীয়া যিমানখিনি গীত আছে আপোনালোকে মোৰ ধন্তি দাস অফিচিয়েল চেনেলটোতে পাব। ভাল লাগে আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰে, মই সকলোৱে কমেণ্ট পঢ়োঁ। এতিয়া যেনেকৈ কমেণ্ট লাইক শ্বেয়াৰ কৰিছে আপোনালোকে, তেনেকৈ কমেণ্ট কৰিব, মই আপোনালোকৰ কমেণ্ট পঢ়ি খুব ভাল পাওঁ। আৰু আপোনালোকে যিখিনি মোক সাহস দিয়ে, তাৰ পৰা মই বহুত সাহস পাওঁ মই ভাল ভাল কাম কৰিব কাৰণে। আপোনালোকে এনেদৰে মোক মৰম কৰিব, আশীৰ্বাদ কৰিব, তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। मुके अखिया माजी के मिनी आहे दिल के मुचुराली, मोर काचा जो बन के मिनी काहे तू जगाई दिली। मिनी मनता तो के दिली रे, मिनी मोर दिल में घंटा बाजे रे, मिनी मनता तो के दिली रे, मिनी मोर दिल में घंटा बाजे रे। ए मिनी तोके मोर दिल में बसाबो, तोके ना पाले मोय मोरे जाबो। पी के दारू जिंदगी बिताबो, ए मिनी पी के दारू।